নমস্কাৰ বন্ধুসকল স্পেলিং মিস্টেক ইংলিশ গ্ৰামাৰৰ এই ভিডিও সিৰিজটিলৈ আপোনালোকক স্বাগতম জনাইছো স্পেলিং মিস্টেক হৈছে এটা ইম্পৰ্টেন্ট টপিক স্পেলিং মিস্টেক উলিওৱাটো এটা ডাঙৰ কনফিউজনৰ কাম কোনটো শুদ্ধ হয় কোনটো ভুল হয় হেতুতে আমাৰ কনফিউজনটো আহি যায় তো এই ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ যি কনফিউজন থাকে স্পেলিংক লৈ হেতু নিশ্চয় নাইকিয়া হৈ যাব তাৰ লগতে আমি আলোচনা কৰিম শৰ্ট ট্ৰিক কেনে ধৰণে আপোনালোকে ট্ৰিক ইউজ কৰি স্পেলিং মিস্টেকৰ পাৰ্ট থাকে হেতু কমপ্লিট কৰিব পাৰিব ভিডিও টু স্টাर्ट কৰা আগতে .info গেতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিও আপলোড কৰিলে প্ৰথমতে ভিডিওটো চাবলৈ ভিডিওটো ভাল পালে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো তো বন্ধুসকল আপোনালোকক দিয়া গৈছে দুটা ওয়াৰ্ড ফাৰ্স্ট হৈছে ৰিসিভ এণ্ড পাৰসিভ তো এই দুটা ওয়াৰ্ডৰ স্পেলিংটো কোনটো শুদ্ধ হয় হেতু উলিয়াব দিছে তো ইয়াত চাৰিটা অপচন দিয়া হৈছে ফাৰ্স্টৰ স্পেলিংটো হৈছে RECEIVED ৰিসিভ এণ্ড সেকেন্ড দিয়া হৈছে RECIEVED ৰিসিভড নে হ'ব পাৰে RECIEVED ৰিসিভড নে হ'ব পাৰে RECEEVED ৰিসিভড ঠিক তেনেদৰে পাৰসিভৰো দিয়া হৈছে PERCIEVED পাৰসিভড ने 2 नंबर दिया হৈছে PERCIEVED perceived ने 3 नंबर PERCIEVED perceived ने 4 नंबर PERCEEVED तो এই দুটা ওয়াৰ্ডৰ কোনটো শুদ্ধ স্পেলিং হয় হেতু উলিয়াব লাগে তো বন্ধুসকল এই ওয়াৰ্ড কেটাত কোৱা যায় যদি কোনটো ওয়াৰ্ড শুদ্ধ উলিয়াবলৈ কাৰণে আমাৰ সাধাৰণতে ভুল হোৱা দেখা যায় EI আৰু IE মাজত মানে perceive স্পেলিংটো যদি আমি চাও PERCEIVED perceived ने হ'ব পাৰে PERCIEVED perceived তো কোনটো স্পেলিং শুদ্ধ হ'ব আমাৰ কনফিউজনটো আহে IE আৰু EI মাজত ঠিক তেনেদৰে আৰু এটা ওয়াৰ্ড যোনটো আমি পাইছিলো হেতু হৈছে ৰিসিভড তো ৰিসিভ স্পেলিংটো আমি সকলোৱে জানো যেতিয়া আমি লিখো বা যেতিয়া আমাক এনে ধৰণে চাৰিটা অপচন দিব তেতিয়া আমাৰ কনফিউজনটো আহে EI আৰু IE মাজত তেতিয়া আমাৰ আহে কনফিউজনটো তো মই যদি কওঁ এনেকুৱা ওয়াৰ্ডবোৰৰ কাৰণে আছে এটা ট্ৰিকটো যদি এবাৰ মনত ৰখাই লোৱা যায় কেতিয়াও আপোনালোকৰ স্পেলিং মিস্টেক নহব এনেকুৱা ধৰণৰ ওয়াৰ্ডৰ কাৰণে গাইস এনেকুৱা ধৰণৰ ওয়াৰ্ডত যেতিয়া সি দেখা যায় পাৰসিভৰ সি ঠিক তেনেদৰে ৰিসিভৰো সি তো এনেকুৱা ধৰণৰ ওয়াৰ্ড যেতিয়া দেখা যায় বা সি সাউন্ড কৰে যেনে এনেকুৱা ধৰণৰ আৰু ওয়াৰ্ড আছে সি বা আমি পালো পাৰসিভ বা হ'ব পাৰে ডিসিভ বা হ'ব পাৰে ৰিসিভ ইত্যাদি এনেকুৱা ধৰণৰ ওয়াৰ্ডত সিৰ পিছত কি যোগ হ'ব আই যোগ হ'ব আৰু যদি সি নাই বা সি সাউন্ড হোৱা নাই তেতিয়া কি যোগ হ'ব ই যোগ হ'ব আই যোগ হোৱা এটা ওয়াৰ্ড হৈছে achieve ACHIVE achieve যদি আমি চাও সি টো সাউন্ড হোৱা নাই তো এনেকুৱা ধৰণৰ ওয়াৰ্ডত কি হ'ব ই যোগ হ'ব তো মনত ৰাখিব সদায় যেতিয়া কোনো ওয়াৰ্ডত সি সাউন্ড হয় ৰিসিভৰ সি তো এনেকুৱা ধৰণৰ ওয়াৰ্ডত যেতিয়া সি সাউন্ড হ'ব বা সি থাকিব তেতিয়া সিৰ পিছত হ'ব আই আৰু যেতিয়া সি সাউন্ড নহয় বা সি নাথাকে তেতিয়া কি যোগ হ'ব ই যেনে achievত সি সাউন্ড হোৱা নাই তো achievত হ'ব ই ক্লিয়াৰ তো নেক্সট আমি আহিছো বিগিনিংৰ স্পেলিংটো তো ইয়াত দিয়া হৈছে তিনটা অপচন প্ৰথমটো হৈছে BEGINING বিগিনিং সেকেন্ডটো দিয়া হৈছে BEGINNING বিগিনিং নে 3 নম্বৰ BEGNING বিগিনিং তো কোনটো স্পেলিং শুদ্ধ হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্চনত সদায় এটা ট্ৰিক মনত ৰাখিব বিগিনিংটো আহিছে গাইস বিগিনৰ পৰা তো যি কোনো ওয়াৰ্ডৰ লাষ্টৰ লেটাৰটো মানে এন তো যি কোনো ওয়াৰ্ডৰ লাষ্টৰ লেটাৰটো যদি কনসনেন্ট লেটাৰ হয় আৰু সেই লাষ্টৰ লেটাৰটো আগৰ লেটাৰটো মানে আই কথা কৈছো সেই আগৰ লেটাৰটো যদি ভাৱেল হয় তেতিয়া সেই ওয়াৰ্ডটো যদি আমি ING যোগ কৰো লাষ্টৰ লেটাৰটো মানে শেষৰ যোনটো লেটাৰ থাকিব সেইটো দুবাৰ হ'ব মানে ইয়াত শুদ্ধ এনসাৰটো হৈছে BEGINNING beginning তো এনেকুৱা ধৰণৰ আৰু এটা উদাহৰণ লৈ লৈছো যেনে আপোনালোকক লিখিবলৈ দিয়া হ'ল
পুট পুটত ing যোগ কৰিব দিয়া হল তো put তো t টো হৈছে কনসনেন্ট আৰু u টো হৈছে ভাৱেল তো নিয়মৰ মতে হ'ব কি যোনটো লাষ্টৰ লেটাৰটো আছে মানে কনসনেন্ট লেটাৰটো আছে সেইটো দুবাৰ লিখিব লাগিব আমি ing যোগ কৰিলে তো দুবাৰ লিখিলে হৈ যাব putting ঠিক তেনেদৰে আমাৰ ওয়ার্ড forget তো forget টো যদি আমি চাও t টো হৈছে কনসনেন্ট e টো হৈছে ভাৱেল তো আমাৰ নিয়মৰ মতে কনসনেন্ট টো আমি কেবাৰ লিখিম দুবাৰ লিখিম ing যোগ কৰিলে তো ing যোগ কৰাৰ পিছত হ'ব forgetting তো স্পেলিং টো হ'ব forgetting forgetting তো গাইস এনেকুৱা ধৰণৰ ওয়াৰ্ডত যদি আপোনালোকে ing যোগ কৰিব সদায় চাই লব লাষ্টৰ লেটাৰটো যদি কনসনেন্ট আছে আৰু তাৰ আগৰ লেটাৰটো যদি ভাৱেল আছে তেনে হলে ing যোগ কৰিলে লাষ্টৰ লেটাৰটো দুবাৰ লিখিব লাগিব তাৰ পিছত ing লিখি দিলে সেই ওয়াৰ্ডটো হৈ যাব শুদ্ধ তো গাইস আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে এনেকুৱা ভিডিও যদি আপোনালোকে চাই থাকিব বিচাৰে তেনে হলে কমেন্টত লিখিবলৈ কাৰণে নাপাহৰিব আজিলৈ ইমানেই নেক্সট ভিডিওত আকৌ লগ পাম বাই জয় আই অসম